নমস্কাৰ জনাইছো আপোনালোক সকলোকে আইজেড টেকনিক্যাল লৈ আজি আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট এটা ভিডিও লৈ আহিছো সো ভিউয়াৰ্স সকল ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট হ'ব ভিউয়াৰ্স সকল আজিৰ এই ভিডিওটোত গুগল পে ইউজাৰ সকলৰ কাৰণে এটা খবৰ লৈ আহিছো গুগল পে ইউজাৰ সকলে এতিয়াৰ পৰা ভৰিব লাগিব নেকি মাসুল কি কলে গুগল পে কৰ্তৃপক্ষই আজিৰ এই ভিডিওটোত আপোনালোকক বিতংকে জনাবলৈ চেষ্টা কৰিম তো ভিউয়াৰ্স সকল ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক গুগলে দিলে ভাৰতীয় গুগল পে ব্যৱহাৰকাৰী সকলক সুখবৰ ভাৰতীয় ইউজাৰ সকলে গুগল পেৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাসুল ভৰিব নেলাগে বুধবাৰে গুগল পে ঘোষণা কৰিছে এই কথা কিছুদিন পূৰ্বে গুগল পেৰ জৰিয়তে ধন হস্তান্তৰ কৰিলে ইউজাৰ সকলে অতিৰিক্ত মাসুল ভৰিব লাগিব বুলি খবৰ উলাইছিল বুধবাৰে গুগল পে স্পষ্ট কৰিছে যে ভাৰতীয় গুগল পে ইউজাৰ সকলে মাসুল ভৰিব নেলাগে এই কথা গুগল পে স্পষ্ট কৰি দিছে গুগলে লগতে কয় যে আমেৰিকান ইউজাৰ সকলে গুগল পেৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাসুল ভৰিব লাগিব উল্লেখযোগ্য যে গুগলে নতুনকৈ ডিজাইন কৰা গুগল পেৰ দুটা ভাৰ্সন সম্পূৰ্ণ কৰি তুলিছে এই ভাৰ্সন দুটা হৈছে ক্ৰমে এন্ড্ৰইড আৰু আইওএস এন্ড্ৰইড টু গুগলে ৰিডিজাইন কৰিছে আৰু আইওএস টু কৰিছে এপলে ৰিডিজাইন কৰিছে অহা বছৰৰ পৰা গুগল পেৰ দুটা ভাৰ্সন আমেৰিকাত মুকলি কৰা হ'ব আৰু মাৰ্কিন ইউজাৰ সকলে গুগল পে ব্যৱহাৰ কৰাৰ বাবদ মাসুল ভৰিব লাগিব সংস্থাটোৱে ঘোষণা কৰি কয় যে গুগল পেৰ পিয়াৰ টু পিয়াৰ পেমেন্ট সুবিধা অহা 2021 জানুৱাৰীত বন্ধ কৰা হ'ব গুগল পেৰ ৱেব এপটো সংস্থাটোৱে বন্ধ কৰিছে আগন্তুক বৰ্ষৰ পৰা pay.google এপৰ জৰিয়তে ধন হস্তান্তৰ কৰাটো বন্ধ কৰিব সংস্থাটোৱে ইয়াৰ বিপৰীতে ধন হস্তান্তৰ কৰিবলৈ ইউজাৰ সকলে কেৱল গুগল পে ব্যৱহাৰ কৰিব লাগিব তো ভিউয়াৰ্স সকল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পালে মই আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক কি বুজাবলৈ চেষ্টা কৰিছো ভিউয়াৰ্স সকল আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই ভিউয়াৰ্স সকল গুগল পে যি সকল ইণ্ডিয়ান ইউজাৰ আছে তেওঁলোকৰ পৰা গুগলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ পৰা কোনো ধৰণৰ মাসুল অতিৰিক্ত মাসুল তেওঁলোকৰ পৰা লোৱা নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এই কথাষাৰ গুগলে স্পষ্ট কৰি দিছে তো ভিউয়াৰ্স সকল আজিৰ এই ভিডিওটোত আপোনালোকৰ কাৰণে এইটো ইনফৰমেশন লৈ আহিছিলো আশা কৰিছো আজিৰ ইনফৰমেশনটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে যদি আজিৰ ইনফৰমেশনটো আপোনালোকৰ ভাল লাগিছে তেনেহলে ভিডিওটোত এটা লাইক কৰিব আৰু ভিউয়াৰ্স সকল ভিডিওটো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট কৰি কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিউয়াৰ্স সকল যদি আপোনালোকে এতিয়ালৈকে আইজেড টেকনিক্যাল নামৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে ভিউয়াৰ্স সকল মই যেতিয়া এইটো চেনেলত নতুন নতুন আপডেটেড দামাকা ভিডিও আপোনালোকৰ কাৰণে লৈ আহো আপোনালোকে ভিডিওবিলাক চাবলৈ পায় বা আপোনালোকৰ ওচৰত নোটিফিকেশন যায় সো ভিউয়াৰ্স সকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো ভিউয়াৰ্স সকল আজিলৈ আহিছো নমস্কাৰ জয় অসম বাই বাই টেক কেয়াৰ গাইজ